মই বিহুৰ ওপৰত কেইটামান আপোনালোকক আমাৰ চৰকাৰৰ সিদ্ধান্তৰ কথা জনাব খুজিছো যে যোৱাবাৰৰ দৰে এইবাৰো আমি বিহু সমিতিসমূহক আহ্বান জনাম যাতে মানুহৰ পৰা দান বৰঙণি সংগ্ৰহ যিটো বলপূৰ্বক দান বৰঙণি সেইটো যাতে কোনেও নকৰে। দ্বিতীয়তে আমি 10 বছৰ পুৰণি সকলো বিহু উদযাপন সমিতিক আমি 1.5 লাখকৈ টকা চৰকাৰৰ পৰা আগবঢ়াম। ডিসি সকলক বিহু সমিতি সকলে আবেদন কৰিব পাৰে। আমি 1.5 লাখ টকা আগবঢ়াম। তেওঁলোকে ৰাইজৰ পৰা চান্দা তোলাৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকক 1.5 লাখ টকা কৰি আগবঢ়াই দিব যাতে বাকি স্থানীয় মানুহৰ পৰা লৈ পেলাই তেওঁলোকে পাতিব পাৰিব। অৱশ্যে এই বিহুৰ দন কেইটামান কণ্ডিশ্যন আছে যে আমি এমাহৰ পতাৰ ভিতৰতহে দিওঁ। 15 মেৰ পিছত পতা বিহুক আমি এই ক্ষেত্ৰত আমি কনসিডাৰ নকৰোঁ। কালি পৰখি আমি এছঅপিটো জনাই দিম আৰু সেইমতে আমি বিহুৰ আগতে তেওঁলোকক পইচাটো পোৱাৰ আমি ব্যৱস্থা কৰি দিম। এইবাৰ সমান্তৰালভাৱে আমাৰ অসম চৰকাৰৰ আমি এটা বিশেষ অভিযান চলাব খুজিছো যাতে অসমত 1 মাৰ্চৰ পৰা 14 এপ্ৰিললৈকে আৰু তাৰ পিছতো এটি যে সদায় কাৰণে পাৱাৰলুমৰ গামোচা, পাৱাৰলুমৰ মেখেলা চাদৰ আৰু পাৱাৰলুমৰ আৰণাই যাতে অসমত বিক্ৰী নহয়। এইটো ক্ষেত্ৰত আমাৰ এছপি ডিসি সকলোৱে যেনেকৈ আমি চাইল্ড মেৰেজৰ ওপৰত অভিযান চলাইছো তেনেকৈ এইটো এটা অভিযান হিচাপত কাম কৰিব আৰু পাৱাৰলুমৰ গামোচা, পাৱাৰলুমৰ মেখেলা চাদৰ আৰু পাৱাৰলুমৰ আৰণাই পোৱাৰ লগে লগে তেওঁলোকে জব্দ কৰিব। কিন্তু মই ডিসি সকলক কৈছো যে তেওঁলোকে প্ৰথম টেক্সটাইল মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ লগত কথা পাতি লওক যাতে নিজেও নানে, কাৰণ আনি পেলাই জব্দ কৰিলে ব্যৱসায়ীসকলৰো ক্ষতি হ'ব। গতিকে আমি অহাকালি মই কোনোবা এটা সময় ডিসি সকলৰ লগত ভিচি কৰি মই তেওঁলোকক কৈ দিম যে নিজেই যাতে নানে, আনি পেলাই লছ কৰাতকৈ নিজেই নানিলে ভাল। কিন্তু এই অভিযান অত্যন্ত তীব্ৰতৰ হ'ব।